গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? বহুত দিন পিছত মই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। বহুত দিন পিছতে মই ভিডিঅ' এৰি আছোঁ, আপোনালোকে চাই আছে। আজি ভিডিঅ'টো হৈছে ডেমেজ চুলিৰ কাৰণে আমি কি কি বস্তু ইউজ কৰিব লাগে সেই তাৰে ওপৰত ভিডিঅ'। আপোনালোকে চায়ে আছে এল'ভেৰা জেল মই ঘৰৰে এল'ভেৰাবিলাক লৈছোঁ, চাই আছে কিমান ধুনীয়াকৈ একদম ফ্ৰেছ এল'ভেৰা। আপোনালোকক লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এতিয়া মই চুলিখিনি কম কৰি লৈছোঁ ধুনীয়াকৈ, চাই আছে এয়া। কাৰণ চুলিখিনি কম কৰা নাথাকিলে আমাৰ বস্তুবিলাক এপ্লাই কৰোঁতে বহুত অসুবিধা আহি পৰে। আৰু এতিয়া দুভাগ কৰি ল'ম মই, চাই আছে। বহুত দিন পিছত যিহেতু অলপ থকমক লাগি আছে, আপোনালোকে একো মাইণ্ড নকৰিব। এতিয়া মই এটা বাতি লৈছোঁ আৰু তাত মই কক'নাট অইল ইউজ কৰিম, চাই আছে। মইতো কক'নাট অইলে ইউজ কৰোঁ, মই আগৰ ভিডিঅ'বিলাকতো আপোনালোকে চাইছে। আৰু আপোনালোকৰো যদি ইচ্ছা হয় কক'নাট অইল ইউজ কৰিব পাৰে, বহুত ভাল হয়। এতিয়া মই এটা বাতিত কক'নাট অইল লৈছোঁ আৰু ধুনীয়াকৈ এপ্লাই কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো অলপকৈ ভাগ কৰি ল'ম মই। বাৰে বাৰে লাৰি আছোঁ, লাৰি থাকি কেনে ভাল লাগে চুলিবিলাক, সেইকাৰণে লাৰি আছোঁ বাৰে বাৰে। এতিয়া অলপকৈ ভাগ কৰি ল'ম, চাই আছে এয়া। আৰু অলপকৈ এনেকৈ ভাগ কৰি লৈ কেনে ধুনীয়াকৈ চুলিবিলাকত আমি অইলখিনি লগাই ল'ম। লগাই লোৱাৰ পিছতে মাছাজো কৰিব লাগিব। আৰু বহুতে কি কৰে বন্ধুসকল, অকল চুলিবিলাকৰ গুৰিতহে অইল ইউজ কৰে, লেন্থবিলাকত নকৰে। এটা কথা আপোনালোকে মনত ৰাখিব, লেন্থবিলাকত যদি আপোনালোকে তেল ইউজ নকৰে বহুত অসুবিধা হয়। কাৰণ অকল গুৰিতে যে তেলৰ প্ৰয়োজন সেইটো নহয়, লেন্থবিলাকতো দৰকাৰ হয়। লেন্থবিলাক ভালে থাকিলেহে আমাৰ চুলিবিলাক দেখাত ধুনীয়া হ'ব। মই যিধৰণে ইউজ কৰি আছোঁ লেন্থবিলাকত অইল, আপোনালোকে এই ধৰণে ইউজ কৰিব সম্পূৰ্ণ চুলিত। আৰু ধুনীয়াকৈ মাছাজো কৰিব, কাৰণ মাছাজ কৰিলে আমাৰ ব্লাড চাৰ্কুলাৰ বাঢ়ি যায় আৰু তেতিয়া চুলিবিলাক আৰু নতুনকৈ গজালি মেলাত সহায় হয়। তো এতিয়া মোৰ তেল লগোৱা একদম কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই কি কৰিম আপোনালোকে চাই থাকক। তেল লগাই কমপ্লিট হৈ গ'ল। এতিয়া মই এল'ভেৰা, ঘৰৰে ফ্ৰেছ এল'ভেৰা প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। এইবিলাক মই সৰু পিচকৈ কাটি ল'ম। কাটি লোৱাৰ পিছত ইয়াৰ মাজত যিখিনি গুণ আছে সেই গুণখিনি মই সম্পূৰ্ণৰূপে চুলিত লগাই ল'ম। আপোনালোকে চাই আছে এয়া, একদম ধুনীয়াকৈ মই লগাই আছোঁ। আপোনালোকে এই ধৰণে লগাব। আৰু ইয়াতকৈ যদি ভাল প্ৰচেছ জানে নিজে, তেনেহ'লে ইয়াতকৈ ভাল প্ৰচেছো ইউজ কৰিব পাৰে, মই যেনেকৈ ইউজ কৰি আছোঁ। গোটেই লেন্থবিলাকত, গুৰিবিলাকত চাৰিওফালে ধুনীয়াকৈ লগাই ল'ব এল'ভেৰা। প্ৰথমতে কক'নাট অইল, তাৰপিছত এল'ভেৰা জেল ধুনীয়াকৈ এই ধৰণে লগাই ল'ব, চাই আছে। এয়া প্ৰায় মোৰ লগোৱা কমপ্লিট হৈয়ে আছে, আৰু চাই আছে। চাই আছে বন্ধুসকল, এয়া প্ৰায় লগোৱা সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া কিছু সময়ৰ কাৰণে এই ধৰণে থৈ দিম, চাই আছে। লগোৱা কমপ্লিট হোৱাৰ পিছত এনেধৰণে থৈ দিম, যাতে আমাৰ চুলিখিনি যাতে শুকাই যায়। কাৰণ নুশুকালে বস্তুখিনি ভালদৰে মূৰত এডজাষ্ট নহ'ব। এয়া কমপ্লিট হৈ গ'ল, চাই আছে। একদম সম্পূৰ্ণকৈ লগোৱা হৈ গ'ল। আপোনালোকে সম্পূৰ্ণকৈ লগাব আৰু ধুনীয়াকৈ এই ধৰণে মাছাজ কৰি থাকিব। মাছাজ কৰিলে মই আগতেও ক'লোঁ ব্লাড চাৰ্কুলাৰটো বাঢ়ি যায়। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বিলাকত ভিউজ ধুনীয়াকৈ আনি দিয়ে, ভালেই ভিউজ আহে। মোৰ ভিউজ ধুনীয়া আহে, কিন্তু লাইক আৰু কমেণ্ট, ছাবস্ক্ৰাইব বেছি নাবাঢ়ে। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক। আৰু এটা কথা, যদি কিবা কাৰণত ভিডিঅ'বিলাকত ভুল ভ্ৰান্তি হৈ থাকে, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত প্লিজ কমেণ্ট কৰি জনাব কি ভুল ভ্ৰান্তি হৈ থাকে। আৰু আপোনালোকে এইবিলাক বস্তু ভিডিঅ' চাই কেনে বা এনেও জেনেৰেলি ট্ৰাই কৰি চাব। আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, প্লিজ মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ অলপ হ'লেও যদি হেল্পফুল হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।